নাগাটো পঞ্চমুখী নাগ আছিলে। পঞ্চমুখী নাগ আছিলে আগৰ পৰা একেৰাহে পানী ওলাই থাকে। এয়া চব হাতী। জয় গণেশ বাবা। হাই গাইজ, মোৰ ইউটিউব চেনেল একতা এনাজৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ অৰুণাচললৈ। আজি ছেকেণ্ড ব্লগ। ফাৰ্ষ্ট ব্লগটো কালি আপলোড দিয়া হ'ল। যিসকলে নাই চোৱা ছেকেণ্ড ব্লগটো আজি যোনটো ব্লগ বনাইছোঁ তাতে লিংকটো দিম, সকলোৱে চাব। আজি যাম বান্দৰদোৱা গেটখন দেখাবলৈ। অৰুণাচললৈ সোমোৱা মূল যোনখন গেট সেইখন দেখাম। আৰু ছেকেণ্ড গংগা যমুনা মন্দিৰ, যোনটো মন্দিৰ বহুতো ৰহস্যময় কথা আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ, কালি দিয়া ব্লগটো 1 নম্বৰ আছিলে অৰুণাচল প্ৰদেশৰ, আৰু আজি 2 নম্বৰ ব্লগ। আজি অৰুণাচল গেট আৰু গংগা যমুনা মন্দিৰ দেখাম। এয়া চব হাতী। জয় গণেশ বাবা। একটা আগত পাৰ হৈ গ'ল, এতিয়া আছে 3টা। আগফালে টুল গেট। পুলিচ আছে, ৰখাব বুলি ভাবিছিলোঁ, নৰখালে বাৰু। আজি যোনটো জেগাত গৈ আছোঁ, জেগাটোত বহুতো ৰহস্যময় বস্তু আছে বুলি গম পাইছোঁ। এতিয়ালৈকে বিশেষকৈ নাজানো। তাত মানুহ পূজাৰীবিলাক থাকিলে সুধি পিনে ক'ম বাৰু, যিমান দূৰ জানো। তৰংগ তুলি নীলিম আকাশৰ শূন্যতা তুমি, নীলিম আকাশৰ শূন্যতা তুমি। এতিয়া আমি আহি পালোঁ বান্দৰদোৱা। গৈ আছোঁ এতিয়া বান্দৰদোৱা গেটৰলৈকে যাম। তাৰপিছত আকৌ আপোনালোকৰ এই যোনটো গংগা যমুনা মন্দিৰ তালৈ যাম। তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। পাহাৰ চব কি ডাঙৰ ডাঙৰ পাহাৰ। ইয়াত বহুতবাৰ ভূমিস্খলন হৈছে ইয়াত। এইফালে দিকং নদী। ভিউ চব কি ধুনীয়া। সেইফালে সৰু ৰাস্তা এটা আছে, এইটো দি গংগা যমুনালৈ যায়, গংগা যমুনা মন্দিৰ। এতিয়া আগত গেট বান্দৰদোৱাখন দেখাই আহোঁ ভালকৈ, তাৰপিছত তালৈ যাম। হাই গাইজ, এতিয়া আমি আহি পালোঁ বান্দৰদোৱা। এখন আছে বান্দৰদোৱা। পৰিৱেশটো চাওক বান্দৰদোৱাৰ। অসম ছাইডে এতিয়াও লকডাউন হোৱা নাই কাৰণে মানুহ বহুত অহা যোৱা চলি আছে, কিন্তু অৰুণাচল ছাইডে এতিয়াও বন্ধ আছে। এখন হৈছে অৰুণাচলৰ ভিতৰলৈ সোমোৱা মূল গেটখন। মানুহ অহা যোৱা কৰি আছে। ইমাৰ্জেঞ্চি থকা মানুহবিলাক অহা যোৱা কৰে, চাকৰি থকাবিলাক। এইটো ছাইড এতিয়া বন্ধ হৈছে ভিতৰত যিহেতু। ইয়াত হনুমান মন্দিৰ আছে। অৰুণাচল ছাইডে আছে হনুমান মন্দিৰ। ইয়াত ইলেক্ট্ৰিক দোকান বেছি আছে বান্দৰদোৱাত। সব ইলেক্ট্ৰিক দোকানে পাব ইয়াত। বান্দৰদোৱাখন ইলেক্ট্ৰিক কাৰণে ফেমাছ বুলি ক'লেও, বিখ্যাত বুলি ক'লেও বেয়া নহয়। ইয়াত অকলে ইলেক্ট্ৰিক বস্তুৱে পাব। প্ৰায়ভাগ ইলেক্ট্ৰিকেল বস্তু, মোবাইলৰ পৰা ধৰি পিনে
টোটেল ইলেক্ট্ৰিক বস্তুকে আছে। ওপৰৰ পৰা অলপ ভিউ এটা লৈছিলোঁ বান্দৰদোৱাখনৰ, অৰুণাচল ছাইড আৰু আমাৰ অসম ছাইডৰ এটা ভিউ লৈছিলোঁ। খুব ধুনীয়া পৰিৱেশ। বান্দৰদোৱাখনত মন্দিৰো আছে, অৰুণাচল ছাইডে এটা হনুমান মন্দিৰ আছে, আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। এতিয়া আমি গৈ আছোঁ গংগা যমুনালৈ। ৰাস্তাটো তলফালৰ পৰা আছে, অলপ তলত নামি যাব লাগিব। হাই গাইজ, এতিয়া দেখাবলৈ চেষ্টা কৰিম আমাৰ অসম ছাইডে যোনটো ভিউ আছে, ভিউ চাওক কি ধুনীয়া ভিউ। এফালে দিকং নদীও আছে, কেতিয়াবা যাবলৈ নিশ্চয় চেষ্টা কৰিম। এতিয়া গংগা যমুনা মন্দিৰলৈ যাওঁ ব'লক। গংগা যমুনা মন্দিৰটো বহুতো তলত আছে, ওপৰত গাড়ী পাৰ্কিং কৰি থোৱা আছে। ৰাস্তাৰ বহুতো তলত আছে মন্দিৰটো, বৰ লম্বা চিৰি আছে, অলপ দূৰ যাব লাগে মন্দিৰটো যিহেতু বহুত তলত আছে। ব'লক চাওঁ মন্দিৰটো। হাই গাইজ, চাওক কিমান ধুনীয়া মন্দিৰটো। কেইবাটা মন্দিৰ আছে যিহেতু ইয়াত। ব'লক ইয়াত থকা যোনজন পূজাৰীৰ লগত দুই এষাৰ কথা পাতিব চেষ্টা কৰিম। কিমান চনত স্থাপিত হৈছিলে এইটো? বহুত আগৰ পৰাই আছিলে? আগৰ পৰাই আছিলে এইটো। এইটো মন্দিৰটো আপোনাৰ দুটা ভাগ, গংগা যমুনা বেলেগ বেলেগ আছে না? অঁ, গংগা যমুনা বেলেগ বেলেগ, পানীটো বেলেগ বেলেগ, কিন্তু মন্দিৰ হ'লে একেটা। মন্দিৰ একেটা। এইবোৰ যোনটো পানী ওলাই থাকে বুলি কয়, যোনটো আপোনাৰ এটা সৰু গাঁত লিখা আছে, কিন্তু কিমান বছৰৰ পৰা কি কাৰণে পানীটো ওলাই থাকে তাৰ পৰা? তাতে আগতে মই দেখাটো পঞ্চমুখী নাগ আছিলে। পঞ্চমুখী নাগ আছিলে? পঞ্চমুখী নাগ আছিলে এইটো। এইটো মই আহোঁতে একবাৰ মই দেখি পাইছিলোঁ, তাৰ পৰা দেখা নাই। কি নাগটো দেখি পাইছিলোঁ? নাগ দেখি পাইছিলোঁ, পঞ্চমুখী নাগ ন? পঞ্চমুখী নাগ। তাৰপিছৰ পৰা এতিয়া কি নোলায়? এতিয়া ওলোৱা নাই। তাত কি মনৰ আশা কিবা তাৰ বিষয়ে অলপ কৈ দিয়ক, সেইটো নাগটোৰ বিষয়ে অলপ। নাগটো যেতিয়া ওলায় ন, কিন্তু মানুহবিলাকে চবে চাবলৈ খোজে, কিন্তু এইটো দিনত নোলায়, ৰাতি ওলায়। ৰাতি ওলায়, ৰাতি 12টা বজাত ওলায়। এইটো 12টা বজাত ওলাই কিনে তেতিয়া মানে ওপৰত ইমান লগে উঠিব, আকৌ তাৰপিছত গুচি যাব ভিতৰত। যোনটো খাল, সেই খালটোতে উঠিব? এই খালটোতে উঠিব। আপোনাৰ খালটো তাৰ ৰহস্যটো কি? মানে খালটো মানে মানুহে যোনটো মনৰ আশা পূৰণ কৰে সেইটো হয় বুলি কয়, সঁচা নে মিছা কথাটো? হয়, সঁচা। সঁচা হয়। কেনেধৰণে পূজা কৰিব লাগে ইয়াত মনৰ আশা পূৰণ কৰিব হ'লে? তাতে হ'লে চিৰিপ চাউলটো আনিব লাগিব, তাতে পূজন কৰিব লাগিব, অলপ গাখীৰ ঢালিব লাগিব, আৰু 3টামান চাকি জ্বলাই দিব লাগিব, অগৰবতী। সেইটো জ্বলাই কিনে গ'লে মানে মনৰ আশাটো পূৰ্ণ হৈ যায়। আপুনি ইয়াত থকা কিমান বছৰ? মইতো 45 বছৰ হৈ গ'ল। কৰোণা ছিজনত মানুহ অহা যোৱা কৰে জানো ইয়াত? অহা যোৱা কৰে আজিকালি অলপ ধৰক। এইটো কৰোণাৰ কাৰণে নাহে মানুহ, নহ'লে আগতো আহি আছিলে, বহুত দূৰৰ মানুহৰ পৰা আহে। আপোনাৰ এইটো কি মন্দিৰ বুলি কয়? এইটো গংগা যমুনা। এইটো গংগা যমুনা? এইফালে দেখাব। আৰু আপোনাৰ এইটো যোনটো পানী আহি থাকে, এইফালে আহিব অলপ। এইটো যোনটো এইটো নাটটো যোনটো ন, ইয়াত আপোনাৰ যোনটো আপোনাৰ ইয়াত পানী ওলাই থাকে একেৰাহে, বহুত বছৰ আগৰ পৰাই ওলাই থাকে। বহুত বছৰ ইয়াত পানী আপোনাৰ ইয়াতে কি পঞ্চমুখী নাগটো ইয়াতে ওলাইছিলে নেকি? ইয়াতে ওলাইছিলে, ইয়াতে ওলাইছিলে ন? ভাল। এইটো চাওক নাই, আপোনালোকৰ যোনটো আপোনাৰ খাল, আপোনাৰ বহুত পুৰণি, বহুত বছৰ আগতে নিৰ্মাণ নিজে সৃষ্টি হৈছিলে। তেতিয়াৰ পৰা পানী ওলাই থাকে, অলপ অলপকৈ পানী, অলপ জুম কৰি দেখাই দিছোঁ, অলপ পানী ওলাই থাকে। বহুত বছৰ হ'ল, বহুত বছৰ পুৰণি। ইয়াত মনৰ আশা কিবা পূৰণ কৰিব হ'লে ইয়াত আহিলেই হ'ল। আপোনাৰ বহুত বছৰ আগৰ পৰা একেৰাহে পানী ওলাই থাকে। নিজৰ মনৰ আশা পূৰণ হ'বৰ কাৰণে ইয়াত আহি পূজা চূজা কৰিলে ভাল আৰু, ইয়াত জানিব পৰা মতে। আৰু ইয়াৰ পৰা যোনটো পানী গৈ আছে, এইখন নলাত দেখালে, এইটো নলা দি পানীটো গৈ আপোনাৰ সেই আগত অলপ পাইপ আছে, পাইপেদি পানীটো পৰেগৈ। আহক দেখাই দিছোঁ। খালৰ পৰা আপোনালোকৰ যোনটো পানী পৰি থাকে,
এই পানীটো ইয়াত একেৰাহে ইয়াত পাইপ লগাই দিয়া হৈছে পাইপেদি ইয়াত পানীটো পৰি থাকে একেৰাহে 24 ঘণ্টা আপোনাৰ গোটেই যিমান বছৰ হৈছে এতিয়ালৈকে এনেকৈ সদায় এনেকৈ পানী ওলাই থাকে ইয়াৰ পৰা এইটো এডাল আপোনাৰ কি বুলি কয় এডাল পাইপ গংগা বুলি কয় ন এডাল গংগা বুলি কৈছে আৰু ইয়াত যোনজন মানুহ থাকে আগৰ পৰা আৰু এইফালে এডাল পাইপ আছে এডালৰ পৰা পানী আহি থাকে এডাল যমুনা বুলি কয় না যমুনা বুলি কয় না এডাল যমুনা বুলি কয় ইয়াৰ পৰা পানী একেৰাহে আহি থাকে এতিয়া মন্দিৰকেইটা দেখাবলৈ চেষ্টা কৰিম এইটো এটা এফালে মন্দিৰ এটা আছে এফালে এইটো আপোনাৰ শিৱ মন্দিৰ মই ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম আপোনাৰ শিৱৰ মন্দিৰ শিৱ মন্দিৰ এইটো বহুত পুৰণি বহুত দিনৰ আগতে স্থাপন কৰা হৈছিল এইবিলাক তাৰিখটো ইয়াত দিয়া নাই ক'বলৈ পৰা নাই তাৰিখ ইয়াত স্থানীয় মানুহ ইমান এটা গম নাপায় কেতিয়া স্থাপন হৈছিল এয়া হৈছে ৰাধা কৃষ্ণ মন্দিৰ শিৱ মন্দিৰ লগতে স্থাপন কৰা আছে এফালে আছে আপোনালোকৰ হনুমান মন্দিৰ একেলগে কেইবাটা মন্দিৰ স্থাপন কৰা আছে ইয়াত এফালে শনি মন্দিৰ হিয়াৰ বাহিৰ সুৰে হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উদ্ভাসনা হাই গাইজ এতিয়া আমি ঘৰলৈ গৈ আছোঁ যিমানটো পাৰোঁ সিমানটো দেখাবলৈ চেষ্টা কৰিলোঁ বানৰদৰা গেটৰ পৰা ধৰি পিনে গংগা যমুনা মন্দিৰলৈকে যদি ব্লগটো চাই ভাল পাইছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ আহিবলগীয়া ব্লগ বহুতো আছে দুৰপাঙত এটা ব্লগ শ্বুট কৰিছিলোঁ একতা নাজৰি নামৰ চেনেলটোত চেৰেমৰেং নামৰ এটা কভাৰ ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টো খানা খাবলৈ দুৰপাঙত গৈছিলোঁ যোনটো ভিডিঅ' আছিলে পেনড্ৰাইভটো হেৰাই গৈছিলে এতিয়া আকৌ পেনড্ৰাইভটো পুনৰাই হেৰাই পালোঁ আৰু এটা নেক্সট ভিডিঅ' বিপুৰীয়া দঙিবিলত নতুনকৈ স্থাপন কৰা গুৰুকুল পাব্লিক একাডেমি স্কুল ইংলিছ মিডিয়াম সেইখন অপেনিং কৰোঁতে বৈজ্ঞানিক উদ্ভৱ ভৰালী ছাৰ উপস্থিত আছিলে আৰু বহুতো ধুনীয়া ধুনীয়া ভাষণ তেওঁ কৈছিলে সেইবিলাক দেখাবলৈ চেষ্টা কৰিম নিশ্চয় সকলোৱে চাব আৰু মোৰ চেনেলটো সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ